কবিতাটিৰ শিৰোনাম কাৰোবাক হেৰুৱাৰ ভয়ত। কথা ডাক্তৰ গুণধৰ চৰকাৰ, আবৃত্তিকাৰ কংকন কাশ্যপ কলিতা। কৰি গ'লো কত প্ৰাৰ্থনা, কৰি গ'লো কত প্ৰচেষ্টা, নিজতকৈও বেছিকৈ যাৰ কথা ভবা, নিজতকৈও বেছিকৈ যাক মৰম কৰা, সেইবোৰ জানো মিছা আছিল? দুখ সেইবাবে নহয় যে তুমি মোক এৰি গ'লা, দুখ এইবাবেহে যে তুমি মোক এৰি গ'লা। তুমি যদি এবাৰ ক'লাহেঁতেন, তোমাৰ বাবে সঁপি দিলোহেঁতেন মোৰ জীৱন, আৰু থাকিলোহেঁতেন তোমাৰ হৈ। কিন্তু হায় কি মোৰ কপাল, আজি তুমি আৰু নাই। ভাবি ভাল লাগে জানা, তোমাৰ লগত কটোৱা মুহূৰ্তবোৰ, আৰু তোমাৰ সেই হাঁহিটো পাগল হৈ পৰো আজিও। কিন্তু তুমি যে আজি কাষত নাই, তোমাক হেৰুৱাৰ ভয়তে জানো যোৱা নাছিলোঁ বাৰ্থডে উইচ কৰিবলৈ সুদূৰ তেজপুৰলৈ, আৰু তোমাৰ বাবেই জানো গাবলৈ চেষ্টা কৰা নাছিলোঁ সেই বেসুৰা মাতেৰে তুমছে ইউ মিলেংগে হামনে সোচা না থা। কিন্তু তুমি আজি ক'ত আৰু মই আজি ক'ত? তুমি হয়তো মোক ফাঁকি দি আঁতৰি গ'লা, কিন্তু নিজক কিদৰে বুজাবা মোৰ শুন? নিজক জানো ক'ব পাৰিবা তুমি বহুত বৰিং হে? তুমি জানা এতিয়া তুমি অবিহনেই মই লিখিব পাৰোঁ তোমাৰ কবিতা, তোমাৰ অবিহনেই মই মৰম কৰিব পাৰোঁ তোমাক। কিন্তু এই প্ৰেমত তোমাৰ কোনো অস্তিত্ব নাই তোমাৰ নিষ্ঠুৰ হৃদয়ৰ অকণো অৱদান। তামাচা মুভিখনৰ কথা মনত আছেনে? নাইবা ৰামলীলা, আমি যে একে অনুভৱৰে চাইছিলোঁ। ক'ত থাকিব এতিয়াতো তুমি আন কাৰোবাৰ বাহুৰ মাজত আবদ্ধ। তোমাৰ মনত আছেনে তেজপুৰত আমি প্ৰথম লগ পোৱাৰ কথা? আলু খোৱা নিবিড় মুহূৰ্তবোৰ যেন ক্ৰমান্বয়ে আপোন হৈ পৰিছিল অজানিতে। আৰু মোক এৰি যাওঁতেও তুমি জানো যোৱা নাছিলা অজানিতে? আচলতে কি জানা, তোমাক এটি পুৰস্কাৰ দিয়াটো নিতান্তই প্ৰয়োজন। তুমি পাৰিছা এখনি সৰল হৃদয়ক উভালি পেলাব, পাৰিছা উভালি পেলাব সঁচা প্ৰেমৰ অস্তিত্বক। এই হৃদয়ে জানো এতিয়া আন কাৰোবাক আপোন কৰি ল'ব পাৰিব তোমাৰ দৰে?